হে পিতা, হে আই, পৰমেশ্বৰৰ কৃপাত তোমালোকে নিমিত্ত হৈ আমাক বিনন্দীয় পৃথিৱীখন চাবলৈ আৰু ৰভাগ পান কৰিবলৈ জন্মদান কৰিলা। আমাক আশীৰ্বাদ কৰা যাতে আমি ঈশ্বৰ কৃষ্ণগুৰুক ভক্তি কৰি সৎ শিক্ষা গ্ৰহণ কৰি আধ্যাত্মিক জ্ঞানেৰে পৰিপূৰ্ণ হৈ পূৰ্ণাংগ মানৱ ৰূপে প্ৰতিষ্ঠিত হৈ ভৱিষ্যতে দেশৰ সেৱা আৰু তোমালোকক সেৱা ভক্তি কৰিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল চোৱা, তোমালোকৰ সন্মুখত তোমালোকৰ মা, তোমালোকৰ দেউতা, আৰু আজি তোমালোকৰ মা দেউতাৰ সন্মুখত তোমালোকে আশীৰ্বাদ লৈছা। তোমালোকে যাতে ভাল মানুহ হোৱা, তোমালোকৰ মা দেউতাক সেৱা কৰি পিনে সেইটো ভাবিবা। আৰু অভিভাৱকসকল, আপোনালোকে আশীৰ্বাদ কৰিব আপোনালোকৰ সন্তানক। আপোনালোকৰ এই আশীৰ্বাদ কেতিয়াও অথলে নাযায়। আপোনালোকে হিয়া উজাৰি আশীৰ্বাদ কৰক, সিহঁতে ভাল মানুহ হওক, ডাঙৰ মানুহ হওক আৰু সমাজত নাম উজ্বলক। মই জয় কৃষ্ণগুৰু বুলি কোৱাৰ লগে লগে তোমালোকে সেৱা কৰিবা দেই। জয় কৃষ্ণগুৰু। আপোনালোকে আশীৰ্বাদ কৰক। জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু। আপোনালোকৰ এই আশীৰ্বাদ কেতিয়াও অথলে নাযায়। সিহঁত ভাল মানুহ হ'বই।